নমস্কাৰ টিডি নলেজ পইণ্ট ইউটিউব চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম অসম বুৰঞ্জীৰ ওপৰত। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 2023 চনৰ 32,000 পোষ্টৰ কাৰণে 32,000 পোষ্টৰ লিখিত পৰীক্ষাৰ কাৰণে খুবেই প্ৰয়োজনীয় ভিডিঅ'টো, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰৰ বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে আপকামিং ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, আহোমসকলে কেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1228 খ্ৰীষ্টাব্দত। আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত 1228 খ্ৰীষ্টাব্দত প্ৰথম প্ৰৱেশ কৰিছিল। কুৱেশ্যন নম্বৰ 2, প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চাওলুং চুকাফা। প্ৰথম আহোম ৰজাজনৰ নাম আছিল চাওলুং চুকাফা। 1228 খ্ৰীষ্টাব্দত চুকাফা চীন দেশৰ মৌ মাওৰ পৰা অসমত প্ৰৱেশ কৰিছিল। চীন দেশৰ মৌ মাওৰ বৰ্তমান হৈছে দেহাং দাই চিংফৌ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত এখন ঠাই। তেওঁলোকে চীন দেশৰ মৌ মাওৰ পৰা আহি পাটকাই পৰ্বতৰ ওপৰেদি আহি অসমৰ তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিছিলহি। তেওঁ আহি বিভিন্ন ঠাইত ৰাজধানী পাতিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰাৰ পিছতহে তেওঁলোকে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কুৱেশ্যন নম্বৰ 3, গোহাঁই কমল আলি কোনে সজাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গোহাঁই কমল। গোহাঁই কমল আলি গোহাঁই কমলে সজাইছিল। গোহাঁই কমল নৰনাৰায়ণৰ ভাতৃ আছিল। কুৱেশ্যন নম্বৰ 4, প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰাগজ্যোতিষপুৰ। প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল। কুৱেশ্যন নম্বৰ 5, অসমৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন জি, মহীৰংগ দানৱ। অসমৰ আটাইতকৈ প্ৰাচীন ৰজাজনৰ নাম আছিল মহীৰংগ দানৱ। দানৱ ৰাজবংশই উত্তৰ পূব ভাৰতৰ অসমত ৰাজনৈতিক শাসনৰ সূত্ৰপাত কৰিছিল। মহীৰংগ দানৱে লৌহ যুগত প্ৰাচীন অসমক শাসন কৰিছিল। মহীৰংগ দানৱে দানৱ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক কিৰাত মূলৰ লোক আছিল। কুৱেশ্যন নম্বৰ 6, কোনজন আহোম ৰজাই পোনপ্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চুহুংমুং। আহোম স্বৰ্গদেউ চুহুংমুঙে প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। নম্বৰ 7, চুকাফাৰ সমসাময়িক মৰাণ ৰজা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বডৌচা। চুকাফাৰ সমসাময়িক মৰাণ ৰজাজনৰ নাম আছিল বডৌচা। কুৱেশ্যন নম্বৰ 8, অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চুহুংমুং। অসমৰ নেপোলিয়ন বুলি চুহুংমুঙক জনা যায়। চুহুংমুং 1497 খ্ৰীষ্টাব্দত চুহুংমুং আহোমৰ ৰাজপথত উঠে। তেওঁ দিহিঙীয়া ৰজা বুলি কোৱা হয়, কাৰণ তেওঁ দিহিং নৈৰ পাৰত ৰাজধানী স্থাপন কৰিছিল বাবে তেওঁক দিহিঙীয়া ৰজা বুলি জনা যায়। তেওঁৰ শাসনৰ পৰা অসমত আহোম ৰজাই প্ৰথম স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল। তেওঁ বকতাত ৰাজধানী স্থাপন কৰিছিল। 1510 চনত তেওঁ আহোম ৰাজ্যত প্ৰথম লোকপিয়ল আৰম্ভ কৰিছিল। এইজনা স্বৰ্গদেউৰ দিনতেই প্ৰথম শকাব্দ বা শকাদিত্যৰ শক প্ৰচলন হয়। কুৱেশ্যন নম্বৰ 9, প্ৰচাৰ প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, স্বৰ্গদেউ প্ৰতাপসিংহ। প্ৰচাৰ প্ৰথা স্বৰ্গদেউ প্ৰতাপসিংহই প্ৰৱৰ্তন কৰিছিল। প্ৰচাৰ প্ৰথা কি সেই বিষয়ে আমি কিছু অলপ জানিলৈ আহোঁ। প্ৰচাৰ প্ৰথা স্বৰ্গদেউ প্ৰতাপসিংহই পৰ্বতীয়া জনজাতিবোৰে যাতে ভৈয়ামলৈ আহি ভৈয়ামৰ বাসিন্দাসকলৰ ওপৰত উপদ্ৰৱ চলাব নোৱাৰে, তাৰ বাবে ভৈয়ামৰ পৰা পৰ্বতীয় জনজাতিবোৰলৈ নিয়মীয়াভাৱে খাদ্যৰ যোগান ধৰিছিল। ইয়াকে প্ৰচাৰ প্ৰথা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10, ৰাজেশ্বৰ সিংহৰ মণিপুৰী কুঁৱৰীগৰাকীৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কুৰংগয়ানী। ৰাজেশ্বৰ সিংহৰ মণিপুৰী কুঁৱৰীগৰাকীৰ নাম আছিল কুৰংগয়ানী। কুৱেশ্যন নম্বৰ 11, আহোম যুগৰ মুদ্ৰাসমূহত ব্যৱহৃত প্ৰধান ভাষা তিনিটা কি কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আহোম, দেৱনাগৰী আৰু অসমীয়া। আহোম যুগৰ মুদ্ৰাসমূহত প্ৰধানকৈ তিনিটা ভাষা ছপা হৈছিল আৰু সেই তিনিটা ভাষা হৈছে আহোম, দেৱনাগৰী আৰু অসমীয়া। কুৱেশ্যন নম্বৰ 12, মণিৰাম দেৱানক ফাঁচী কেতিয়া দিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মণিৰাম দেৱানক 1858 চনৰ 26 তাৰিখে ফাঁচী দিয়া হৈছিল। মণিৰাম দেৱান 19শ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে
বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰি তেওঁক কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজমজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচি দিয়ে। কুৱেশ্যন নম্বৰ 13, গুৰু চৰিতৰ ৰচক কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰামচৰণ ঠাকুৰ। গুৰু চৰিতৰ ৰচক ৰামচৰণ ঠাকুৰ। কুৱেশ্যন নম্বৰ 14, পণ্ডিতসকলৰ মতে অসমৰ আটাইতকৈ প্ৰাচীন জাতিটোৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, খাচীয়া আৰু জয়ন্তীসকল। পণ্ডিতসকলৰ মতে অসমৰ আটাইতকৈ প্ৰাচীন জাতিটো হৈছে খাচীয়া আৰু জয়ন্তীসকল। কুৱেশ্যন নম্বৰ 15, আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চুলিকফা। আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম আছিল চুলিকফা। চাওফা চুলিকফা বা ৰত্নধ্বজ সিংহ 1679 চনৰ পৰা 1681 চনলৈ আহোম ৰাজ্যৰ ৰজা আছিল। গুৱাহাটী আৰু নামনি অসমৰ আহোম ৰাজ প্ৰতিনিধি লালুহুলা বৰফুকনে ৰজা 14 ভাগ আঁতৰাই চুলিকফাক ৰজা পাতে। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 14 বছৰ। সৰু অৱস্থাতে চুলিকফা ৰজা হোৱাৰ বাবে তেওঁক ল'ৰা ৰজা নামেৰে জনা গৈছিল। কুৱেশ্যন নম্বৰ 16, ৰংঘৰ কোনে সজাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্ৰমত্ত সিংহই। ৰংঘৰ প্ৰমত্ত সিংহই সজাইছিল। ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ। শিৱসাগৰ চহৰৰ পৰা প্ৰায় 3 কিলোমিটাৰমান আঁতৰত এই গৃহটো অৱস্থিত। এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 17, অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বদন বৰফুকন। অসমলৈ সৰ্বপ্ৰথমে মানসকলক বদন চন্দ্ৰ বৰফুকনে আনিছিল। কুৱেশ্যন নম্বৰ 18, কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নৰনাৰায়ণ। কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 19, হাজোৰ পুৱামক্কা কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গিয়াছুদ্দিন আউলিয়া। হাজোৰ পুৱামক্কা গিয়াছুদ্দিন আউলিয়াই নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 20, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বশিষ্ঠাশ্ৰমত। আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ বশিষ্ঠাশ্ৰমত আছে। কুৱেশ্যন নম্বৰ 21, প্ৰথম আহোমৰ ৰাজধানীৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চৰাইদেউ। আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। আহোমসকল টাই জনগোষ্ঠীৰ লোক আছিল। আহোমসকলৰ প্ৰথম ৰজা আছিল চুকাফা। চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমত ৰাজ্য স্থাপন কৰিছিল আৰু 1253 খ্ৰীষ্টাব্দত প্ৰথম চৰাইদেউত স্থায়ী ৰাজধানী স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 22, প্ৰথম আহোম বৰবৰুৱা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মোমাই তামুলী। প্ৰথম আহোম বৰবৰুৱা আছিল মোমাই তামুলী। কুৱেশ্যন নম্বৰ 23, কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চুহুংমুং। চুহুংমুং স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদবীটো প্ৰথম সৃষ্টি কৰিছিল। বৰপাত্ৰ গোহাঁই আহোম সাম্ৰাজ্যৰ পৰিধি বাঢ়ি গৈ থকাত ভালদৰে ৰাজ্য শাসন কৰিবলৈ চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল। কনচেং বৰপাত্ৰ গোহাঁই আছিল আহোম ৰাজতন্ত্ৰৰ বৰপাত্ৰ গোহাঁই পদবী লাভ কৰা প্ৰথমজন বিষয়া। কুৱেশ্যন নম্বৰ 24, শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মাধৱদেৱ। শংকৰদেৱৰ প্ৰিয় শিষ্যগৰাকীৰ নাম আছিল মাধৱদেৱ। কুৱেশ্যন নম্বৰ 25, আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰুদ্ৰসিংহ। আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 26, প্ৰথম ঘূৰণীয়া মেজমেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চন্দ্ৰধৰ বৰুৱা। প্ৰথম ঘূৰণীয়া মেজমেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নাম আছিল চন্দ্ৰধৰ বৰুৱা। কুৱেশ্যন নম্বৰ 27, শ্ৰীহৰ্ষৰ জীয়েক ৰাজ্যমতীক কোন দেশৰ ৰাজ্যলৈ বিয়া দিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নেপালৰ। শ্ৰীহৰ্ষৰ জীয়েক ৰাজ্যমতীক নেপালৰ দেশলৈ বিয়া দিছিল। কুৱেশ্যন নম্বৰ 28, ডিমাপুৰ কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ধনশিৰি। ডিমাপুৰ
নদীখন ধনশিৰি নদীৰ পাৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 29, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডিমাপুৰ। কছাৰীসকলৰ প্ৰথম ৰাজধানীখনৰ নাম আছিল ডিমাপুৰ। কুৱেশ্যন নম্বৰ 30, অসম নামটো কেতিয়াৰ পৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আহোমসকলৰ ৰাজত্বকালৰ পৰা। অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ কামৰূপ। প্ৰাগজ্যোতিষপুৰ কামৰূপ ইত্যাদিত আহোমসকলে যেতিয়া ৰাজত্ব কৰিছিল তেতিয়াৰ পৰাই প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ অসম নামলৈ পৰিৱৰ্তন হৈছিল। বৰ্তমান অসম হৈ আছে। কুৱেশ্যন নম্বৰ 31, আহোম আৰু মোগলসকলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1682 চনৰ ইটাখুলি ৰণ। আহোম আৰু মোগলসকলৰ মাজত হোৱা শেষৰখন ৰণৰ নাম আছিল ইটাখুলি ৰণ আৰু সংঘটিত হৈছিল 1682 খ্ৰীষ্টাব্দত। ইটাখুলিৰ ৰণ 1682 চনত আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত গুৱাহাটীত সংঘটিত হৈছিল। ইটাখুলিৰ ৰণ আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ আছিল। আহোমসকলে এই যুদ্ধত মোগলৰ বিৰুদ্ধে জয়লাভ কৰে। আহোম সৈন্যই মোগলসকলক পিছ হুহুকাই পশ্চিমৰ বানাস নদীৰ পৰ্যন্ত খেদি দিয়ে। কুৱেশ্যন নম্বৰ 32, ইংৰাজীয়ে বন্দী কৰা আহোম ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পুৰন্দৰ সিংহ। ইংৰাজে বন্দী কৰা আহোম ৰজাজনৰ নাম আছিল পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 33, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গোমধৰ কোঁৱৰ। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা প্ৰথমজন অসমীয়াৰ নাম আছিল গোমধৰ কোঁৱৰ। কুৱেশ্যন নম্বৰ 34, নৰনাৰায়ণৰ সেনাপতি কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চিলাৰায়। মহাৰাজ নৰনাৰায়ণৰ সেনাপতি আছিল চিলাৰায়। চিলাৰায় বা বীৰ চিলাৰায় প্ৰকৃত নাম আছিল শুক্লধ্বজ নৰনাৰায়ণ কোঁৱৰৰ ৰজা আছিল। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চু মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 35, অসমত দাহ প্ৰথা কেতিয়া বিলুপ্ত কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1843 খ্ৰীষ্টাব্দত। অসমত দাহ প্ৰথা বিলুপ্ত কৰা হৈছিল 1843 চনত। কুৱেশ্যন নম্বৰ 36, কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 594 খ্ৰীষ্টাব্দত। 594 খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষৰ ৰজা হৈছিল। কুৱেশ্যন নম্বৰ 37, আহোম প্ৰথামতে হোৱা বিবাহক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চকলং। আহোম প্ৰথামতে হোৱা বিবাহক চকলং বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 38, পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰিব পাৰি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 4টা। পুৰণি কামৰূপক 4টা ভাগত ভাগ কৰিব পাৰি। পুৰণি কামৰূপক 4টা ভাগত ভাগ কৰিব পাৰি। সেই ভাগবোৰ হৈছে 1 ৰত্নপীঠ, 2 কামপীঠ, 3 স্বৰ্ণপীঠ আৰু 4 সমাৰপীঠ। কুৱেশ্যন নম্বৰ 39, শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰামসিংহ। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি আছিল ৰামসিংহ। শৰাইঘাটৰ যুদ্ধ 1671 চনত সংঘটিত হৈছিল। মোগল সাম্ৰাজ্যৰ সেনাপতি ৰামসিংহ আৰু আহোম সাম্ৰাজ্যৰ সেনাপতি লাচিত বৰফুকনৰ মাজত সংঘটিত হৈছিল। এই যুদ্ধ ব্ৰহ্মপুত্ৰৰ শৰাইঘাটত বৰ্তমান গুৱাহাটীত হৈছিল। কুৱেশ্যন নম্বৰ 40, বাণ ৰজা প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, শোণিতপুৰ। বাণ ৰজা প্ৰাচীন অসমৰ শোণিতপুৰৰ শাসক আছিল। কুৱেশ্যন নম্বৰ 41, আহোমসকল কোন পৰ্বতৰ ওপৰেদি আহি ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পাটকাই। আহোমসকল পাটকাই পৰ্বতৰ ওপৰেৰে আহি ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিল। কুৱেশ্যন নম্বৰ 42, আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1669 চনত। 1669 চনত আলাবৈ ৰণ সংঘটিত হৈছিল। আলাবৈৰ ৰণ আছিল আহোম আৰু মোগল সেনাৰ মাজত হোৱা এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ৰক্তক্ষয়ী যুদ্ধ। 1669 চনত 5 আগষ্ট তাৰিখে বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ চপৰীয়া দলৰ পথাৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল। আলাবৈৰ ৰণ হৈছে আহোম আৰু মোগলৰ সাম্ৰাজ্যৰ মাজত 1667 চনৰ পৰা আৰম্ভ হোৱা এক
তৃতীয় লানি যুদ্ধৰ এক ঐতিহাসিক অংশ। কুৱেশ্যন নম্বৰ 43 পৌৰাণিক অসমত প্ৰধান শস্য কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ধান। পৌৰাণিক অসমত প্ৰধান শস্য আছিল ধান। কুৱেশ্যন নম্বৰ 44 হস্তি বিদ্যাৰ্ণৱৰ লেখক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সুকুমাৰ বৰকাইত। হস্তি বিদ্যাৰ্ণৱৰ লেখক আছিল সুকুমাৰ বৰকাইত। হস্তি বিদ্যাৰ্ণৱ সুকুমাৰ বৰকাইতে ৰচনা কৰা এখন হাতীৰ বিষয়ক পুথি। ইয়াৰ মূল সংস্কৃত গজেন্দ্ৰ চিন্তামণি। আহোম স্বৰ্গদেউ শিৱসিংহ আৰু বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজ অনুগ্ৰহত হস্তি বিদ্যাৰ্ণৱ ৰচনা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 45 কামৰূপত পাল ৰাজবংশৰ আৰম্ভণি কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 990 চনত। কামৰূপত পাল বংশৰ আৰম্ভণি হৈছিল 990 চনত। পাল ৰাজবংশ আনুমানিক 990 খ্ৰীষ্টাব্দৰ পৰা 1138 খ্ৰীষ্টাব্দলৈকে কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। কামৰূপত পাল ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপালে। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি সন্ততি নথকাত সেই বংশ লোপ পাইছিল। কুৱেশ্যন নম্বৰ 46 আহোমসকলে চৰাইদেউত কিমান চনত ৰাজধানী স্থাপন কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1253 চনত। আহোমসকলে চৰাইদেউত 1253 চনত ৰাজধানী স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 47 শংকৰদেৱক তুলি তালি ডাঙৰ কৰা আইতাকজনীৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি খেৰসূতী। শংকৰদেৱক তুলি তালি ডাঙৰ দীঘল কৰা বুঢ়ী আইতাকজনীৰ নাম আছিল খেৰসূতী। কুৱেশ্যন নম্বৰ 48 বান ৰজাৰ জীয়েকৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উষা। বান ৰজাৰ জীয়েকৰ নাম আছিল উষা। কুৱেশ্যন নম্বৰ 49 বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অনিৰুদ্ধই। বান ৰজাৰ জীয়ৰী উষাক অনিৰুদ্ধই বিয়া কৰিছিল। কুৱেশ্যন নম্বৰ 50 মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভগদত্ত। মহাভাৰতৰ যুদ্ধত ভগদত্তই অসমৰ হৈ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই অংশগ্ৰহণ কৰিছিল। আজিৰ ভিডিঅ'টোত 50টা কুৱেশ্যন অসম হিষ্ট্ৰীৰ পৰা আলোচনা কৰা হ'ল। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদি মোৰ চেনেলটো পোনপ্ৰথমবাৰে আপোনালোকে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰৰ থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে আপকামিং ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ভিডিঅ'টো শেষ কৰাৰ বাবে অশেষ ধন্যবাদ।